নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসম ফিচাৰলৈ। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ BSc নাৰ্ছিঙৰ এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব বা ইয়াৰে ইলিজিবিলিটি কি হয়, চিট কেপাচিটি কিমান আৰু কলেজ কিমান আছে ইয়াৰে ওপৰত আলোচনা কৰিম। তো কিছুমানে কমেণ্ট কৰি আহিছিল দাদা BSc নাৰ্ছিঙৰ কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব। তো এইটো ভিডিঅ' চাই থাকক, এইটো ভিডিঅ'ত সকলোবিলাক ডিটেইলছ ক'ম। হয়তো বহুতে জানে BSc নাৰ্ছিঙৰ এক্সামটো কণ্ডাক্ট কৰে SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। তো যিসকলে নাজানে এইটো কথাটো কৈ ল'লোঁ। ইয়াৰ বাবে আপোনালোকে CEE কমন এণ্ট্ৰেন্স এক্সাম দিব লাগিব। ইয়াৰে চিলেবাছ হৈছে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ পৰা। ইয়াৰে টোটেল মাৰ্ক হৈছে টোটেল 150 নম্বৰ। এটা কুৱেশ্যনত 1 নম্বৰ হয় আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। এতিয়া আমি আলোচনা কৰোঁ ইয়াৰে কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব। 2022-23 বৰ্ষৰ ইয়াৰে অনলাইন ষ্টাৰ্ট হৈছিল 15 জুলাইৰ পৰা 25 জুলাইলৈকে আৰু ইয়াৰে এক্সাম হৈছিল 14 আগষ্ট তাৰিখে। 2023-24 বৰ্ষৰ অনলাইন এপ্লিকেশ্যন জুন মাহৰ পৰা হোৱাৰ সম্ভাৱনা আছে। যদি আপোনালোকে BSc নাৰ্ছিং বা D Pharmৰ এক্সাম দিম বুলি ভাবিছে তেনেহ'লে আমাৰ চেনেলটো ডেফিনেটলি ছাবস্ক্ৰাইব কৰি থ'ব। আমি ইয়াৰে এক্সামত আহিবলগীয়া কুৱেশ্যনবিলাক আলোচনা কৰোঁ। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব পাৰিব। এইবাৰ আলোচনা কৰোঁ ইলিজিবিলিটি কি। ইয়াতে HS 12 পাছ কৰা হ'ব লাগিব ছায়েন্সৰ পৰা আৰু জেনেৰেল কেণ্ডিডেটৰ বাবে PCBত আপোনালোকৰ 50% থাকিব লাগিব। SC STৰ বাবে 40% থাকিব লাগিব। অসমত টোটেল গভৰ্ণমেণ্ট BSc নাৰ্ছিং SSUHSৰ আণ্ডাৰত হৈছে 3খন। প্ৰথমখন হৈছে ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী, ছেকেণ্ডখন হৈছে BSc নাৰ্ছিং কলেজ ডিব্ৰুগড় আৰু 3 নম্বৰ হৈছে BSc নাৰ্ছিং কলেজ শিলচৰ। ইয়াতে টোটেল চিট কেপাচিটি হৈছে 180টা। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.ssuhs.in। আজিলৈ ইমানেই, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।